যিটো ঘটনা হ'ব লাগিছিল দুৰ্ভাগ্যৰ কথা তাৰমানে যেতিয়া আমি ঘৰত পৰা আহি পেলাই মই 11টা 10 আৰু 15ৰ ভিতৰতে মই ইউকো বেংকতে আহিছিলে। তাৰপিছত মই গভৰ্ণমেণ্টে ট্ৰেনজেকশ্যন হয় এইটো তাৰমানে DLSৰ পইচা হয় তাৰমানে ইউনিয়ন বেংকৰ পৰা আমি 2,15,000 টকা আমি ওলাইছিলোঁ ইউকো বেংক। তাৰপিছত মইতো নাজানো তেনেকৈ বুলি ঘটনা হ'ম বুলি সিহঁতৰ পিছতে বোধে পিছেই মই মানে ফ'ল' কৰিছিলে বোধে মই যিটো জানা মতে যেতিয়া মই পইচাটো ড্ৰ' কৰিছিলে তাৰপিছত বেগত লৈ পেলাই মই আকৌ নিজে গাড়ীটোৰ স্কৰ্পিঅ'ৰ গাড়ীত তাতে ওচৰত পৰা ঘূৰি পেলাই মই যেতিয়া গাড়ী স্কৰ্পিঅ'ৰ মানে দৰ্জাটো খুলি পেলাই বেগটো যেতিয়া মানে মই ভিতৰতে সোমাই দিলোঁ তেতিয়া এজন মানুহ মোক ক'লে দাদা আপোনাৰ পইচাটো পৰি গ'ল। তাৰপিছত মই সঁচাকৈ মই পইচাটো মই কেতিয়াও তেনেকৈ ঘটনা হোৱা নাছিলে। মই সদায় মানে ভাবোঁ মানে পজিটিভেই পাওঁ মানে তেখেতেও মানে ভাল মানুহ বুলি মই ভাবিছিলোঁ। তাৰপিছত সেই পইচাটো তেনেকৈ মানে চিটাই দিছিলে, বেছি পইচা নহয় 40-50 টকা। তেখেতে মই মানে কিবা কৰোঁতে উঠোঁতে পিছতে আহি পেলাই গাড়ীৰ পিছত নি পেলাই দৰ্জাটো খুলি পেলাই বেগটো লৈ গ'ল। আৰু কিমান টকা আছিলে? টকাটো আছিলে 2,15,000 টকাই আছিলে যিটো আমি ট্ৰেনজেকশ্যন কৰিছিলোঁ ইউকো বেংকৰ পৰা। আপোনাৰো কিছু টকা আছিল? মোৰো অকণমান পইচা আছিলে, মোৰ নিজৰ মানে 20,000 এটা বাণ্ডেল আছিলে আৰু 100 টকা 10,000 আছিলে মোৰ এইখিনি টকা। এই পইচাটো কি ফৰেষ্ট ডিপাৰ্টমেণ্টত কিবা আছিল নেকি? লেবাৰ চেবাৰ দিব? সেইটো পইচাটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লেবাৰে পইচাই আছিলে 2,15,000 টকাটো। বাকীটো মোৰ 30,000 টকাটো মোৰ নিজে পকেটতে আছিলে। কি ডকুমেণ্টছ লৈ গ'লে? মোৰ পেন কাৰ্ড আছিলে এটা, ড্ৰাইভিং লাইচেঞ্চ আছিলে আৰু প্লাছ আই কাৰ্ড আছিলে আৰু গডৰেজৰ 2টা চাবি আছিলে, গাড়ী স্কৰ্পিঅ'ৰ গাড়ী চাবি আছিলে, আধাৰ কাৰ্ড আছিলে, সেইখিনি ডকুমেণ্ট আছিল। আৰু কাগজ পত্ৰ আছিল নেকি? তেনেকৈ ইম্পৰ্টেণ্ট আৰু কাগজ পত্ৰ তেনেকৈ আৰু নাই। মুঠতে এইটো পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু এটিএম কাৰ্ডো এটা আছিলে। এফআইআৰ মানে আমি একচুৱেলি আমি কিবা দিয়ে হেণ্ড ৰাইটিং বা কিবা দিয়ে আমি কৰা নাই, তাই মোক দিয়াই মানে আমি বাৰবেলি আমি কিবা কৰা হ'লে আৰু আহিছে। সিহঁতৰ তেওঁৰ লগত যি কৰে সিহঁতৰ কৰিব, আমি পুলিচৰ সিহঁতৰ নিয়ম কানুনবিলাক সিহঁতৰ কৰিব আৰু ঠিক আছে।